গাইছ নতুন বছৰ বুলি সৰৰে হাঁহ এটা ধৰিলোঁ আৰু এতিয়া মানে ৰাতিৰ কাৰণে একদম স্পেচিয়েলি হাঁহৰ মাংস। সেইকাৰণে মই তেওঁক ক'লোঁ যে চোতালতে বনাওঁ, মানে হাঁহৰ মাংস অলপ জুইত খাই ভাল লাগে। তো সেইকাৰণে মানে চোতালতে জুইকুৰা ধৰি লৈছোঁ আৰু জুই পুৰি এতিয়া হাঁহৰ মাংস আৰু এতিয়া মই তেওঁক গোটেইখিনি মাই মছলা ৰেডি কৰি দিওঁ। আৰু ইফালে মই আদা ৰহুন পিঁয়াজ বাকালাই আছোঁ। আৰু মানে কি আৰু জুই পুৰিলে চলি পলি থাকিলে মানে অলপ ভয়া লাগে, কাৰণ গৰম কাপোৰ পিন্ধি থকা যায়তো। সেইকাৰণে মই তাইক চকী এখনত বহি পেলাই পেঞ্চিল খুত দি দিছোঁ, ফলিখনত লিখি থাকক। ইফালে হাঁহৰ মাংসত দিবা অনা আলু, মানে নতুন আলু, ইহঁতে মানে পুৰি খাই শেষে কৰিলা। আমাৰ আকৌ মানে একদম জুই পুৰিলে আলু পৰা লাগবই আৰু ইফালে মই মানুহটোকে কৈছোঁ যে তুমি আঞ্জাখন বনাই দিয়া আজি। মইতো সদায় বনাই থাকোঁ, মই বনোৱা সদায় খাই থাকা, আজি তুমি বনোৱা খাই চাওঁ এনে বুলি কৈ মই মানুহটোক বনাব দিছোঁ। আৰু এতিয়া তেওঁ বনাই আছে। আৰু এয়া আমাৰ নতুন বছৰ, এয়া ঘৰতে খানা, বেলেগ কোনো নাই, আমাৰ ঘৰৰ পৰিয়ালকেইটাই। আৰু আপোনালোকৰ বাৰু নতুন বছৰৰ প্ৰথম দিনটো কেনেকুৱা গ'ল জনাবচোন সকলোৱে কমেণ্টত। শেষত সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ। আপোনালোকৰ বছৰটো যাতে ভালে কুশলে পাৰ হয় তাৰে প্ৰাৰ্থনা কৰোঁ। আজি ভিডিঅ'টো এইখিনিয়ে আছিল।